আজি এটা বিশেষ কামৰ কাৰণে আজি ঘৰলৈ যাবলৈ ৰেডি হ'লোঁ। এইবিলাক কাপোৰখিনি সোমাই ল'লোঁ, কিতাপখিনি ঢাকি ল'লোঁ। তো এই তলাটো মাৰি লওঁ, তলাটো মাৰি কৰি এতিয়া যাওঁ টাউনলৈ বুলি। তো এয়া ওলাই গ'লোঁ। টাউনত গৈ পালোঁগৈ। এতিয়া টাউনৰ পৰা এতিয়া গাড়ী ষ্টেণ্ডলৈ যাওঁ। তো গাড়ী ষ্টেণ্ড গৈ আছোঁ। তো গাড়ী ষ্টেণ্ড পালোঁহি, গাড়ীত উঠিলোঁ। তো ট্ৰেভেলাৰ এখন আছিলে, ট্ৰেভেলাৰখনত উঠিলোঁ। উঠি কৰি এতিয়া ওলালোঁ। আমাৰ গাড়ীখন ষ্টাৰ্ট হ'ল। গাড়ীখন মৰিগাঁও ৰাজপথেৰে গৈ আছে। 1 ঘণ্টাৰ মূৰত আমাৰ গাড়ীখন নগাঁৱৰ ব্যস্ত ৰাজপথৰ ওপৰত উঠিলে। গাড়ীৰ পৰা নামিব সময় হ'লেই। তো গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নামিলোঁ, বেগটো লৈ লওঁ। তো বেগটো ল'লোঁ আৰু গাড়ীৰ পৰা নমাৰ লগে লগে ইয়াত দেখিছে ৰিক্সা চালকসকলে আমাক কিদৰে একদম পৰা খোজাব সুধিব ষ্টাৰ্ট কৰিলে। গাড়ীৰ পৰা নামি কলঙৰ ওপৰে গ'লোঁ আৰু কলঙৰ এই দুৰ্গন্ধময় পৰিস্থিতি আৰু নাকটো কোচাবলগীয়া হ'ল কিছু সময়ৰ বাবে। টমটম এখন ল'লোঁ। টমটমখনে চিধা ৰাস্তাৰে নগৈ উখোৱা পোখোৱা ৰাস্তাৰে গৈ মোক শইকীয়া ষ্টেণ্ডত নমাই দিলে। তাতে গাড়ী এখনতে দাদাহঁতে এইবিলাক বস্তুবিলাক সংক্ৰমণীয় বস্তুবিলাক গাড়ীত পেকিং কৰি আছে। ইয়াৰ আছে শৰাই চৰাই বহুত কিবাকিনি আছে। মোক গাড়ী ৰখীয়া হিচাপে থৈ সিহঁতি বজাৰ কৰিব গ'ল। মই একদম পৰা ভাগৰত ইয়াতে গাড়ীত অকণ সময় ৰখিলোঁ, গাড়ীতে টোপনি গ'লোঁ। ইফালে গৰমত মোৰ অৱস্থা নাইকিয়া হ'ল ৰখি ৰখি। নগাঁৱতো আমি বহুত দেৰিকৈ ওলোৱাৰ কাৰণে ৰাতি হৈ গ'ল। ৰাতি আমি আহি আছোঁ। নগাঁৱৰ পৰা আহি দেখিলোঁ যে বঠিলাংছত সংক্ৰমণীয় প্ৰতিষ্ঠা দিৱসৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। ইয়াত বহুত মানুহ আছে। চ' গাড়ীৰ পৰা বস্তুখিনি আনলোড কৰিবৰ কাৰণে আমি নিজে বস্তুখিনি লৈ গ'লোঁ। নামঘৰৰ ভিতৰলৈ সোমাই দেখিলোঁ যে এফালে খোল প্ৰসংগ হৈ আছে আৰু বিভিন্নজনে বিভিন্ন কামত লাগি আছে আৰু এইপিনে সেইপিনে লাগি আছে। আনফালে প্ৰতিষ্ঠা দিৱসৰ দিনাখন ৰাতি এখন ভাওনা কৰা হ'ব। ভাওনাৰ আখৰা চলি আছে। দেখিছে আপোনালোকে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলি আছে কালিলৈ দিনটোৰ বাবে। এইফালে ঘৰত আহি দেখিলোঁ যে সম্পূৰ্ণৰূপে লাইন নাই। কালিৰ পৰা ইয়াত লাইন নাই বোলে। তো গাইছ আন্ধাৰ। তো নেক্সট ব্লগত লগ পাই আছোঁ। আজিলৈ টাটা, বাই বাই, থেংক ইউ।